হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালে। মোৰ আকৌ আজি কেক দুটা অৰ্ডাৰ আছিলে। ভাবিলোঁ কেককেইটা বনোৱাৰ লগতে আপোনালোকৰ লগতো ভিডিঅ' এটা শ্বেয়াৰ কৰোঁ মইনো কেককেইটা কেনেকৈ বনাওঁ বুলি। প্ৰথমতে মই 2 পাউণ্ড কেকটোৰ বাবে 5টা ডিম ফেটি ল'লোঁ। ডিমকেইটা এনেদৰে ফেটাৰ পিছত তাত মই এড কৰিলোঁ 1 কাপ চেনি। চেনিটো এড কৰাৰ পিছত মই আকৌ ব্লেণ্ডাৰডালে ব্লেণ্ড কৰিবলৈ ধৰিলোঁ। এনেদৰে অলপ টাইম ব্লেণ্ড কৰাৰ পিছত তাত মই এড কৰিলোঁ 1 কাপ ময়দাখিনি দিয়াৰ পিছত মই আকৌ ব্লেণ্ডাৰডালে ব্লেণ্ড কৰিবলৈ ধৰিলোঁ। এনেদৰে আকৌ অলপ টাইম ব্লেণ্ড কৰাৰ পিছত তাত মই এড কৰিলোঁ 1 টেবুল স্পুন বেকিং পাউডাৰ, 1/2 টেবুল স্পুন বেকিং ছ'ডা, ভেনিলা, ৰিফাইন, অলপমান গাখীৰ আৰু অকণমান নিমখ এড কৰিলোঁ। সামগ্ৰীখিনি দিয়াৰ পিছত মই আকৌ ব্লেণ্ডাৰডালে ব্লেণ্ড কৰিবলৈ ধৰিলোঁ। আৰু এয়া দেখিছে মোৰ কেকৰ পেষ্টটো ৰেডি হৈ গৈছে। তাৰপিছত মই কেকটো সিজিবৰ কাৰণে কুকাৰত দি দিলোঁ আৰু ঠিক তেনেদৰে বাকীকেইটা কেকো মই তেনেদৰে ফেটি ল'লোঁ। আৰু এয়া দেখিছে মোৰ কেককেইটা ৰেডি হৈ গৈছে। এতিয়া মই ক্ৰীমখিনি ফেটি ল'বলৈ লৈছোঁ। আৰু ইয়াত দেখিছেনে মোৰ ক্ৰীমখিনি ৰেডি হৈ গ'ল। এতিয়া মই কেককেইটা আইচিং কৰিবলৈ লৈছোঁ। প্ৰথমতে ইয়াত দিছোঁ মই চুগাৰ চিৰাপ, তাৰপিছত মই ক্ৰীমখিনি আনি লৈছোঁ আৰু তাৰপিছত ইয়াত মই দিছোঁ ষ্ট্ৰবেৰী ক্ৰাছ। ঠিক একেদৰে মই বাকীকেইটা লেয়াৰো বনাই ল'লোঁ আৰু বাকী যোন 3টা কেক আছিলে গোটেইকেইটা কেক ঠিক এনেদৰে আইচিং কৰি ল'লোঁ প্ৰথমতে। তাৰপিছত মই এতিয়া 3 পাউণ্ডৰ কেকটো বনাবলৈ লৈছোঁ আৰু ইয়াত 3 পাউণ্ডৰ কেকটোত মই ডিজাইন দিবলৈ লৈছোঁ। ইমান ডিজাইন নিদিওঁ, চিম্পুলত বনাম বুলি ভাবিছোঁ আৰু চ' এয়া মোৰ ৰেডি হৈ গৈছেগৈ 3 পাউণ্ডৰ কেকটো আৰু বাকী কেকটো এনেকৈ মই ডিজাইন দি ল'লোঁ। এয়া মোৰ কেককেইটা ৰেডি হৈ গ'ল। কেককেইটা কেনেকুৱা লাগিছে ক'ব। আৰু আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।